ঐ ফ্লাৱাৰ মানে গাৰ্ডেন, গাৰ্ডেন মানে ফ্লাৱাৰ। তাৰ পাছৰখিনি কি আছিলে? ফ্লাৱাৰ মানে গাৰ্ডেন। এইটো আমাৰ টিলিঙাৰ পুতেক নহয় জানো? ধেৎ তেৰি, ই সামুখটো ক'ৰ পৰা ওলাল? তেলচুৰ খুৰা, ভালনে আপোনাৰ? মই তোমাক কিমানবাৰ ক'ব লাগে, মোৰ নাম তেলচুৰ নহয়, টিন ডিজেল হয়। সেইটোৱে তেলচুৰ। ইচ আমাৰ টিলিঙাৰ পুতেকৰ স্বভাৱ চৰিত্ৰ এনেকুৱাহে নেকি? আৰম্ভ হৈ গ'ল আকৌ এইচনৰ। তোমাৰ দেউতাৰ আমাৰ তোমাৰ ওপৰত কিমান আশা আছে, চব শেষ কৰি দিছা তুমি। ইয়াত আপোনাৰ ভাগটো ক'ৰ পৰা আহিলে আকৌ? এইয়া স্বভাৱ তোমাৰ, হা? ডাঙৰক তেনেকে মুখে মুখে উত্তৰ দিয়ে। এতিয়া সঁচা কথা ক'লে গাত লাগে। এনেতো তোমাৰ সময়ৰ একো মূল্য নাই, বুজিছো সেইটো। হ'লেও সুধিছো, ইয়াত কিবা কামলৈ আহিছিলা নে সময় বৰবাদ কৰিবলৈ আহিছা সদায় দৰে? কি হ'ল, কাণখনত ট্ৰেফিক জাম লাগিছে নেকি, নে ব্ৰেইনটো সদায় দৰে কামেই কৰা নাই? ইচ এয়াহে স্বভাৱ আজিকালি ল'ৰাবোৰৰ। ডাঙৰে কিবা এটা সুধিলে উত্তৰে দিব নিবিচাৰে। আৰে উল্টা কথা। খুৰা, মই ইয়াত মেডিকেলৰ পৰীক্ষা দিবলৈ আহিছোঁ। পিছে বুৰঞ্জীৰ বিষয়টো ভালকে পঢ়ি আহিছানে নাই? মেডিকেল পৰীক্ষাত বুৰঞ্জীৰ প্ৰশ্ননো ক'ত আহে? তেতিয়াহ'লে তোমাৰ মেডিকেল পৰীক্ষা দিয়াৰ অকাতনো ক'ত আছে? তুমি ক্লাছ 5ত দুবাৰ ফেইল কৰা নাছিলা জানো? সেইটো কথা এইটোৱে কেনেকে গম পালে? লাজো নেপায় গোটেই পইচাবোৰ নষ্ট কৰি ইয়াত ধদুৱামি কৰি আছে। আপুনি কিন্তু বৰ চুপ, মোৰ কৈ শেষ হোৱা নাই, আৰু জ্বলাবলৈ আছেই মানে এইজনৰ। মোৰ ল'ৰা তিলুক চোৱা, আজিলৈকে মই তাৰ নিচিনা ভাল ল'ৰা এই কলিৰ যুগত দেখিয়ে পোৱা নাই। এনেকুৱা লাগে যে মোৰ ঘৰত ভগৱানেহে জন্ম ল'লে। সঁচাকৈ তাক দেখিলে মোৰ নিজৰ সৰু কাললৈ মনত পৰে। ময়োতো ইমান ভাল ল'ৰাই আছিলো। মানে আপুনি সৰুতে মদ আৰু চিগাৰেট খাইছিলে ন? কি কথা কৈছা এইবোৰ? নহয়, মানে তিলু সদায় মদ বা চিগাৰেট এটা খায়েই। মই ভাবিলো আপুনিও সৰুতে চব খাইছিলে। মোৰ ল'ৰাৰ কথা ইমান বেয়াকে তুমি কেনেকে ক'ব পাৰা? কি চবুত আছে তোমাৰ ওচৰত যে সি মদ বা চিগাৰেট খায়? প্ৰমাণ আপোনাৰ পিছফালেই আছে। আজি কোৱাটাদি একো নহ'ব, হাফ এটাই মাৰিব লাগিব। ই মানে সদায় মোৰ পৰা 500 টকালৈ RD শৰ্মা জেগাত RC ব্লেক খাবলৈ যায়। বান্দাৰৰ পোৱালি, আজি চহৰত তোৰ মদ আৰু ধোঁৱা উলিয়াই আছো ৰ। আজি তিলুৰ ক'ৰ পৰা ধোঁৱা ওলাই ঠিক নাই।